ধূলিয়ে বালিয়ে গ'ল বাল্যকাল গমকে নাপালো আহিল যৌৱনকাল গৃহস্থী সংসাৰত চৌষষ্ঠি জঞ্জাল তোমাক লৈয়ে হৰি জিম কোনকাল তোমাক লৈয়ে হৰি জিম কোনকাল। অকল মেখেলা পিন্ধিলে নহ'ব নহয়, নাচিব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো পিছে আজি নহয়, দুদিনমান আগৰে আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজতে এই ভিডিঅ'খনো লগতে মিলাই দিছোঁ। আজি আমাৰ পূৰ্ণিমাহত আমাৰ সকলো গাঁৱৰ ৰাইজে আহি উপস্থিত হয়হি নামঘৰত, আৰু আমাৰ আজি সৌভাগ্য, বহুত ভাগ্য আমাৰ সকলোৰে ভাল যে আমাৰ মাজত দুগৰাকী বাইজী আহি উপস্থিত হৈছে। আৰু আমাৰ ধৰ্মত এওঁলোকক বাইজী মহাত্মা বুলি কোৱা হয়। তেওঁলোকে বৰ ধুনীয়া ধুনীয়া আমাক জ্ঞানৰ উপদেশ দিয়ে, মানৱ জীৱনত কেনেকৈ সৎগতি লাভ কৰে তাৰে কিছুমান আমাৰ মাজত, আৰু লগতে ধুনীয়াকৈ দিহানামো আগবঢ়ায়। তেওঁলোকৰ হয়তো অসমীয়া স্পষ্ট নহ'ব পাৰে, কাৰণ তেওঁলোক সকলো জাতি ধৰ্ম নিৰ্বিশেষ বাইজী মহাত্মা হয়গৈ। তেওঁলোকৰ সৎসংগ সকলো ঠাইতে প্ৰবচন কৰে। ঠিক সেইদৰে আজি আমাৰ মাজত বাইজীসকলে আহি আমাৰ সকলো প্ৰেমী ভক্তক বৰ সুন্দৰকৈ কিছু সৎসংগ আগবঢ়ালেহি। তাৰে আপোনালোকক মই কিছু ভিডিঅ' হিচাপে প্ৰস্তুত কৰি ৰাখি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। লগতে কণমানিজনীক তাইৰ মাকৰ দোকানলৈ গৈছিলে, মানে এনেকৈ মাকক চাদৰ মেখেলা পিন্ধাবলৈ আপত্তি কৰি আছিলে। বৰ একদম বাইদেউজনী লচকচি, চাদৰখন চুচৰি গ'লেও নহ'ব, নাছিলে, এইফালে জোখত লাগিব, মাকক যিহে আপত্তি কৰিছে, তাকে মই অকণমান ভিডিঅ' হিচাপে উঠাই ৰাখিছিলোঁ। তাৰে আপোনালোকক অকণমান এই কণমানিজনীৰ ভিডিঅ'ৰ লগতে আগবঢ়ালোঁ। ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাবলৈ নিশ্চয়কৈ নাপাহৰিব, কাৰণ কমেণ্ট কৰি জনালে মই আপোনালোকে কোন ঠাইৰ পৰা আৰু কোনে মোৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহে মই মানে গমটো পাম, আৰু সেইকাৰণে ক'লো আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাওক, তাইৰে একদম নাচোন এতিয়াহে ধুনীয়া হৈছে বোলে, পাক পাক। কুঞ্জলতা কপৌফুল গাই দিয়া, গোৱা। এইটোত গান নোলায় নহয়। এতিয়া আহিছোঁ আচল ভিডিঅ'টোৰ মাজলৈ। আহকচোন বাইজীসকলৰ সৎ প্ৰবচন আমি সকলোৱে মিলি একেলগে শ্ৰৱণ কৰোঁ। সঁচাকৈ আমি এই সময়টো যিটো নেকি আমি দিবলৈ পাৰিছোঁ, এইটো পুণ্য, এইটোৱে আমাৰ যিটো নেকি সময় আমি গুৰু দৰবাৰত দিছোঁ, আশ্ৰমত বহি আমি এক নাম গাবলৈ পাইছোঁ, সৎসংগক শ্ৰৱণ কৰিব পাইছোঁ। এইটো যিটো নেকি আমি যিটো অমূল্য সময়টো আমি অকণমান সময়ৰ কাৰণে আমি দিবলৈ পাৰিছোঁ, এইটোৱে আমাৰ লগত যাবলৈ পাৰিব, যিটো নেকি আমি সময়টো দিবলৈ পাৰিছোঁ। এইটো কাৰণে আমাক সন্ত মহাত্মাই বুজনি দিয়ে কি শিশুকাল গ'লে মোৰ ধূলিয়ে বালিয়ে যৌৱন কাল গ'লে মোৰ হাঁহি ধেমালিয়ে গৃহস্থী সংসাৰত চৌষষ্ঠি জঞ্জাল হে প্ৰভু তোমাকে আমি ভজিম কোন কাল, হে প্ৰভু তোমাকে আমি ভজিম কোন কাল। আমাক সন্ত মহাত্মাই বুজনি দিয়ে কি শিশুকাল গ'ল মোৰ ধূলিয়ে বালিয়ে যৌৱন কাল গ'ল মোৰ হাঁহি ধেমালিয়ে গৃহস্থী সংসাৰত চৌষষ্ঠি জঞ্জাল হে প্ৰভু তোমাক আমি ভজিম কোন কাল। সঁচাকৈ আমাৰ সময় এনেকুৱা গৃহস্থী সংসাৰত এনেকুৱা চৌষষ্ঠি জঞ্জাল, আমি আশ্ৰমত আহিবলৈ সময় নাই, এক নাম গাবলৈকে সময় নাই,
আমাৰ এনেকুৱা গৃহস্থী সংসাৰৰ 64জন জালৰ পৰা আমি ওলাই আহিবলৈ সময় দিবলৈ নোৱাৰোঁ। আৰু য'ত নেকি আমাৰ পুণ্য য'ত আমাক পাবলগীয়া আছে তাতে আমি সময় দিবলৈ নোৱাৰোঁ। য'ত নেকি আমাৰ পুণ্য পাবলগীয়া নাই তাতে আমি বহুত সময় থাকিবও পাৰোঁ, কথা পাতিবও পাৰোঁ। কিন্তু য'ত নেকি আমি পুণ্য প্ৰাপ্তি কৰিবলৈ পাৰোঁ তাত আমাৰ সময় নাই। এইটো কাৰণে সন্ত মহাত্মাই আমাক বিচাৰিলে ভগৱানক কতো নোপোৱা, হৃদয়তে আছে হৰি আত্মা ৰূপ ধৰি, এই হৰিক চিনি লোৱা সাধু সংগ ধৰি, এই হৰিক চিনি লোৱা সাধু সংগ ধৰি। আমাক সন্ত মহাত্মাই বুজনি দিয়ে কি ভাবিয়া লোৱা মন চিন্তিয়ে লোৱা, বিচাৰিলে ভগৱানক কতো নোপোৱা, হৃদয়তে আছে হৰি আত্মা ৰূপ ধৰি, এই হৰিক চিনি লোৱা সাধু সংগ ধৰি। সঁচাকৈ আমি ভাবি চিন্তি ল'ব লাগে কি আমি ক'ত ভগৱানক পাম। আৰু সন্ত মহাত্মাই কয় কি ভাবিয়া লোৱা মন চিন্তিয়ে লোৱা, বিচাৰিলে ভগৱানক কতো নোপোৱা, হৃদয়তে আছে হৰি আত্মা ৰূপ ধৰি, এই হৰি চিনি লোৱা সাধু সংগ ধৰি। যেতিয়ালৈকে আমি সন্ত মহাত্মাৰ সান্নিধ্য প্ৰাপ্তি নকৰিম, যেতিয়ালৈকে আমাৰ জীৱনত আমি সৎসং শ্ৰৱণ নকৰোঁ, তেতিয়ালৈকে আমি আত্মা কি আত্মা ভিতৰত আমাৰ আছে কিন্তু আমাৰ আত্মাক আমি চিনিবলৈ নোৱাৰোঁ। আত্মা ক'ত আছে কেনেকুৱা আছে আৰু আত্মাক আমি জানিম কেনেকুৱা, এইটোৱে আমাৰ জনাটোৱে উচিত। যিটো নেকি আমাৰ আত্মা আমাৰ ভিতৰতে আছে, ভগৱান ভিতৰতে আছে, এইটোক আমাক জানিবলৈ বহু চেষ্টা কৰিব লাগে। যেতিয়া সৎসং প্ৰাপ্তি নকৰোঁ, সৎসংক শ্ৰৱণ নকৰোঁ, তেতিয়ালৈকে আমি বুজিবই নোৱাৰিম আৰু আত্মা কি। আৰু এইটো দেহাৰ পৰা যেতিয়া নেকি আমাৰ আত্মা গুচি যাব তেতিয়াই আমাৰ জানিবও নোৱাৰিম, শুনিবও নোৱাৰিম আৰু সৎসং শ্ৰৱণ কৰিব নোৱাৰোঁ। সেইটো কাৰণে আমি যেতিয়ালৈকে আত্মা আছে তেতিয়াই আমি সৎসং প্ৰাপ্তি কৰিব পাৰিম, সৎসংটো শুনিবলৈ পাৰিম আৰু গুৰু দৰবাৰ আহি সেৱা। তেতিয়াহ'লে আমি কথা পাতিব নালাগে। কথা পাতিলে কি হয় অন্তিম সময়ত তেনেকুৱা জমদূতে হেনো বহুত শাস্তি দিয়ে, এইটো শাস্ত্ৰই আমাক ইংগিত দিলে। তো গতিকে আমি হৰি গুণানুকীৰ্তন শ্ৰৱণ কৰিলে আমাৰ তন স্থিৰ, আমাৰ নিজৰ দেহাটো স্থিৰ হ'ব লাগে, মন স্থিৰ, মনকো আমি স্থিৰ কৰি, মনটো যদি ইফালে ইফালে খেলি মেলি কৰি থাকে, ইফালে ঘৰত যাব কিবাহত যাব গৰমত যাব, তেতিয়াহ'লে সৎসংগত মনটো নালাগে। তো কয় মন স্থিৰ আৰু নিজৰ মুখৰ বাক্য স্থিৰ, যিটো আমি কথা পাতি থাকোঁ ইয়াক আমি মুখৰ বাক্য স্থিৰ কৰিম, তেতিয়াই আমাৰ জীৱনত কিবা সফল আৰু সাৰ্থক আমি কৰিব পাৰিম। তো আজি আমাৰ সন্তসকলে ক'লে শ্যাম তুঝে মিলনে কা সৎসংগ হি এক বাহানা হে না, ভগৱানক প্ৰাপ্তি কৰিবলৈ মানে শ্যাম তুঝে মিলনে কা, হে ভগৱান আপোনাক প্ৰাপ্তি কৰিবৰ কাৰণে এটাই ৰাস্তা, শ্যাম তুঝে মিলনে কা সৎসংগ হি এক বাহানা হে, মানে সৎসংগ এটা বাহানা হে। আমি সকলোৱে একত্ৰিত হৈছোঁ, ইয়াৰ দ্বাৰা কিয় ঈশ্বৰৰ প্ৰাপ্তি যিটোৱে নেকি পথ আমাৰ জীৱনত প্ৰাপ্তি হ'ব। আমি জীৱনত সকলো বুজিব লাগে। এতিয়া কেতিয়াবা মহাৰাজী প্ৰগ্ৰামত যাব আপোনালোকে হিন্দী ভাষাত কয়, সেইটো কাৰণে আমি মিক্স কৰি কিনে ক'বলগীয়া হয় যে আমি কেতিয়াবা হিন্দীত ক'লেও আপোনালোকে বুজি পাব। তো আমি প্ৰথম যেতিয়া আমি শুনিছিলোঁ এটা ভজন, ইমান ধুনীয়া ভজন গালে, এইটো বুজিটো পোৱা নাই। তো মই মহাত্মাজীক সুধিলোঁ, মহাত্মাজী তাৰ মানে কি, মানে ভজনটো গালে मुझे ये तो बता मुरली वाले तेरा जलवा कहाँ पर नहीं है, तेरा जलवा कहाँ पर नहीं है, तेरा जलवा कहाँ पर नहीं है। मैं महात्मा जी बोलूँ, महात्मा जी जलवा माने की, महात्मा जी बोले जलवा माने उसे रूप। मुझे ये तो बता मुरली वाले बुझाई दिले महात्मा जी बोले ते मुझे ये तो बता मुरली वाले, हे भगवान আপুনি মোক বুজাই দিয়ক আপোনাৰ জলোৱা মানে ৰূপ। महात्मा जी धुनियाके बुझाई दिले जे तेरा जलवा कहाँ पर नहीं है, अपना रूप बारू कत नहीं, अपना रूप सकलोते आसे व्याप्त, सब जगह मौजूद है लेकिन नजर आता नहीं। योग साधन के बिना उसे कोई पता नहीं, सकलो जगहते आसे किन्तु आमी योग साधनार अबिहने प्राप्ति करिब নোৱাৰো। তেতিয়া महात्मा जी बुझाई दिले जे जलोৱা মানে হৈছে ভগৱানৰ ৰূপ। আমি কিছু অনুভৱ হ'ল যে হে ভগৱান আপোনাৰ ৰূপ বাৰু কত কত নাই, तेरा जलवा कहाँ पर नहीं है। तो आगत बोले आँखों वालों ने तुमको है देखा, काने वालों ने तुमको सुना है, तेरा जलवा उसी ने ही देखा जिनके आँखों में पर्दा नहीं है। तो इमान धुनियाके बुझाले भजनটো।
आँखों आलो ने तुमको देखाए आमी फोटो रूपत आमी मूर्ति रूपत आमी भगवानक देखो कय आँखों आलो ने तुमको देखा है करबात फोटो रूपत देखो करबात मूर्ति रूपत देखो ना मठ मंदिर बिलाकत आँखों आलो ने तुमको देखा है कानो आलो ने तुमको सुनाए जार कान আছে তেখেতে हरि गुणानुकीर्तन तो श्रवण करे हरिर गुणानुकीर्तन श्रवण करे ना ये दुटा काने तो तेरा जलवा उसी ने ही देखा जिनके आँखों में पर्दा नहीं है ताक बुझाले ঈশ্বৰৰ দৰ্শন সেইজনেহে প্ৰাপ্তি কৰিব পাৰে যিজনৰ অজ্ঞানতাৰ পৰ্দা যাৰ আঁতৰি যায় ইয়াৰ কাৰণে অজ্ঞানতাৰ পৰ্দা আঁতৰাই কিনে জ্ঞানৰ প্ৰদীপ জ্বলাবৰ কাৰণে গুৰু মহাৰাজে কি কৰিলে সৎসংৰূপী পবিত্ৰ গংগা য'ত আমি স্নান কৰিলে আমি ঈশ্বৰৰ প্ৰাপ্তি আমি কৰিব পাৰোঁ আৰু ঈশ্বৰৰ দৰ্শনৰ যিটো পথ সেইটো আমি প্ৰাপ্তি জীৱনত কৰিব পাৰোঁ তো আগত ভজনটোত ক'লে এতিয়া নকৰিলা হয় দেউতা দেউতা এতিয়া নকৰিব पीते हैं गिरते नहीं है हमने पिया है नाम का प्याला वो तो अंगूरों की मदिरा नहीं है ना इमान धुनिया के भजन तो बुझाले लोग पीते हैं पी पी के गिरते हैं ना मानुहे खाए लाउ पानी कय बागान एलेकात गले लाउ पानी বুলি কয় না তো এই গাঁওবিলাকত গলে এই মদ পানী খালে বুলি কয় লোক পিতে হে পি পি কে গিতে যতে ততে পৰি যায় হোচ নাথাকে সচেতন হৈ পৰি থাকে কয় লোক পিতে মানে সংসাৰৰ মানুহে পিয়ে পিয়ে মানে সেইটো হয় মদিৰা মদিৰা পান কৰে মদ পানী খায় লোক পিতে হে পি পি গিতে যত ততে গিতে মানে পৰি যায় পৰি থাকে হোচে নাথাকে लोग पी के हम तो पीते हैं लेकिन नहीं है पान करूँ किन्तु आमी बिग पान নহয় আমি অমৃতক পান করি এজন ভকতে ইমান ধুনিয়াকে ভজনত নাম लोग पीते हैं पी पी के गिरते हम तो पीते हैं गिरते नहीं আমিও পান কৰো কিন্তু আমি মদিৰা পান নহয় আমি অমৃত পান আজি গুৰু মহাৰাজ বতৰটো বৰ বেছি গৰম পাই যিসকলৰ কাৰণে বহুত অসুবিধা হয় সকলে আগত তথাপিতো উপায় নাই যোৱাকালি যিহেতু ধুমুহা বতাহ আহিছিলে ধুমুহা বতাহৰ ফলত গোটেই কাৰেণ্টবোৰ মানে কানেকশ্যনবোৰ নাইকিয়া হৈ গ'ল সেইকাৰণে বহুত অসুবিধা ফেন থাকিও ফেন চলাব পৰা নাই সেইকাৰণে বহুত গৰম হৈছে এইদৰে বাইদেউসকলক অকণমান বিচনীৰে বতাহ দিবলৈ চেষ্টা কৰিছে আমাৰ তৰুণগৰাকীয়ে इसमें गोता लगा प्रभु की मूरत है दया की सागर है नजर घुमा तो जरा गुरु के चरणों में ना तो আগত বুজনি দিলে गुरु के चरणों में हे तीर्थ सारे गुरु महाराजी चरण कमলত কি থাকে গোটেই সংসাৰৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ ক'লে गुरु के चरणों में हे तीर्थ सारे যেতি আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ গোটেই সংসাৰৰ তীৰ্থ ভ্ৰমণৰ ফল গুৰু মহাৰাজৰ চৰণ কমলত প্ৰাপ্তি হয় বুলি ক'লে गुरु के चरणों में है तीर्थ सारे और इसमें गोता लगा प्रभु के मूर्त है दया की सागर है भगवान रूप सुंदर रूप पर ज्योति स्वरूप परमात्मा आमार हृदयवासी प्रभु कले दया की सागर है गुरु महाराज जी दयार सागर ना सकलोके समभावे दिले ना एने शुद्ध धर्म गुरुजने হয় আৰু প্ৰচাৰ কৰিলে সাধু সন্ত সকলে হয় না সন্ত হবে জাতি উপজাতি একেকৈ একতা দোলেৰে বান্ধিলে হয় না জাতি উপজাতি সকলোকে একতা দোলেৰে আজি গুৰু মহাৰাজী একতা দোলেৰে বান্ধিলে আৰু সকলোকে আৰু যেতিয়া আপোনালোকৰ সদ্ভাৱনা সন্মিলন যায় তাতে ধনী এজনো তাতে বহে না এজন গৰীব তাতে বহে দেখিলে কান্দিবা কৰি হাই হাই দেখিলে কান্দিবা কৰি হাই হাই নে ভাবিবা নৰ দেহা অজৰ নে ভাবিবা ৰক্ষা নে ভাবিবা পুৰি একো ভয় নাই দেখিলে কান্দিবা কৰি হাই হাই দেখিলে কান্দিবা কৰি এতিয়া আমাৰ বাইজীসকলে এনেকৈ সত্ৰবচন সামৰণি মাৰিলে লগতে সকলো প্ৰেমী ভক্তই দুই এষাৰ দিহা নামৰ আগ ধৰিলে আমাৰ বাইজীসকলে সুদূৰ দিল্লী গুৰুদ্বাৰৰ পৰা গুৰু চৰণৰ প্ৰসাদ আনিছিলে এইদৰে সকলো প্ৰেমীৰ মাজত অলপ অলপকৈ বিলাই দিছে আৰু আমাৰ এই নামঘৰৰো প্ৰসাদ বিতৰণ কৰিছে লগতে
সকলোৱে এইদৰে গৰমত মাহ প্ৰসাদ। আৰু আমাৰ যোৱা মাহৰ পূৰ্ণিমা এজন প্ৰেমীৰ আছিলে, তেওঁলোকৰ সামৰণি যিহেতু আজি মোৰ ভাগত এই নতুন পূৰ্ণিমা ভাগ মোৰ পাতলত পৰিছে মানে, সেইকাৰণে মই সকলো প্ৰেমী ভক্তৰ আগত এভাগ সেৱা জনাই গোটেই মাহটো ভালে কুশলে বন্তি গছ আগবঢ়াই যাব পাৰোঁ বাবে আশীৰ্বাদ এটি ল'লোঁ। এনেদৰে আমাৰ সকলোৱে পাল পাতি এমাহ এমাহকৈ লোৱা হয়। মোৰ মাহটো এই জেঠ মাহৰ আধাৰৰ পৰা আহাৰ মাহৰ আধাৰলৈকে হ'ব। আহাৰ মাহৰ পূৰ্ণিমাত মোৰ পাল শেষ হ'ব। আকৌ বেলেগ এঘৰ প্ৰেমীৰ মাজত এনেকৈ আমি সকলোৱে মিলিজুলি আমাৰ যিহেতু বৰ বেছি ডাঙৰ নামঘৰ নহয় আৰু নামঘৰ ভাগ ভাঙি থোৱা হৈছে, নতুনকৈ এনেকৈ মানে বনাবলৈ আৰম্ভ কৰিছে। আপোনালোকে হাঁহি নিদিব, কাৰণ আমি গাঁৱলীয়া মানুহ যিহেতু, কাৰোৱে চাকৰি বাকৰি নাই, এনেকৈ সকলোৱে এইদৰে সকলোৱে অলপকৈ লাহে লাহে মানে আমাৰ নামঘৰ ভাগ বনোৱাত আগবঢ়াই নিছোঁ। এইফালে পেহাই আকৌ চুজি বিলাই আছে, লগতে চুজি দিছিলে আজি পেহাহঁতৰ পালত। মাহ প্ৰসাদৰ লগতে চাহ জলপান বিস্কুট এনেকৈ চুজিও দিছিলে। সকলোৱে মিলি এনেকৈ আমি এতিয়া খোৱাত ব্যস্ত। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব নিশ্চয়কৈ। যদি আগতে এবাৰ ক'লোঁ যদি আপোনালোকে ক্ষমা কৰিব, আৰু বাৰে বাৰে একেটা কথা কোৱাতে যদি নাই কোৱা তেতিয়াহ'লেতো নাই কোৱা। বাই বাই।